নমস্কাৰ বন্ধুসকল, সকলোকে আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আকৌ এটা আপোনালোকৰ ওচৰত নতুন খবৰ লৈ আহিছোঁ। খবৰ মানে ডাটা এটা লৈ আহিছোঁ। ডাটাটো হৈছে SSC এক্সাম সম্পৰ্কে। SSCয়ে বিভিন্ন ধৰণৰ এক্সাম পাতি থাকে আৰু এইটো এটা হৈছে এক্সাম। ইয়াৰ নামটো হৈছে কম্বাইন হায়াৰ ছেকেণ্ডাৰী 10+2 লেভেল। এই লেভেলৰ জৰিয়তে, এই এক্সামটোৰ জৰিয়তে ভাৰতৰ বিভিন্ন স্থানত খালী হৈ থকা ধৰক যেনে লোৱাৰ ডিভিজন ক্লাৰ্ক, LDO, পোষ্টেল এছিষ্টেণ্ট বা ডাটা এণ্ট্ৰি অপাৰেটৰ, এই সকলোবিলাকত যিমানবিলাক খালী হৈ থকা পদবিলাক তেওঁলোকে এই পৰীক্ষাটোৰ জৰিয়তে, এই এক্সামটোৰ জৰিয়তে ফিল আপ কৰে। গতিকে এই এক্সামটোৰ কাৰণে যিসকল কেণ্ডিডেটে অলৰেডি এপ্লাই কৰিছিলে তেওঁলোকে এতিয়া এডমিট কাৰ্ডখিনি উলিয়াই ল'ব পাৰে। SSCয়ে এতিয়া এই এডমিট কাৰ্ডবিলাক ৰিলিজ কৰি দিছে আৰু যিসকল কেণ্ডিডেটে অলৰেডি এপ্লাই কৰিলে তেওঁলোকে এতিয়া এডমিট কাৰ্ডটো ধুনীয়াকৈ উলিয়াই ল'ব পাৰিব। মই অলৰেডি মোৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ তলত এডমিট কাৰ্ড উলিওৱাৰ যিটো লিংক আছে সেই লিংকটো দি থৈ দিছোঁ। আপোনালোকে তাতে গৈ যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিলে এডমিট কাৰ্ডখিনি উলিয়াই ল'ব পাৰে। আৰু এক্সাম ডেটটো কেতিয়া হ'ব কৈছে, আগষ্ট মাহৰ 2021 চনৰ আগষ্ট মাহৰ 4 তাৰিখৰ পৰা 12 তাৰিখৰ ভিতৰত এক্সামখিনি পাতিব। আৰু এই এক্সামটো হৈছে টায়াৰ 1ৰ কাৰণে। তাৰপিছত টায়াৰ 1-2ৰ কাৰণে তেওঁলোকে জাননী জাৰি প্ৰকাশ কৰিব। তাৰ আগতে টায়াৰ 1টো আপোনালোকে এক্সামটো ক্লিয়াৰ কৰিব লাগিব। বন্ধুসকল, এতিয়া মই মোৰ তলত দিয়া যিটো এডমিট কাৰ্ডৰ লিংক, ডাউনলোড কৰিবলগীয়া যিটো এডমিট কাৰ্ড, সেই লিংকটোত দি থৈ দিছোঁ। সেই লিংকটোৰ জৰিয়তে মই এতিয়া আপোনালোকক দেখাবলৈ ওলাইছোঁ কেনেকৈ আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰিব। পোনপ্ৰথমে মই দিয়া লিংকটোত যাব। এতিয়া এইটো স্ক্ৰীন আহিলে, এই স্ক্ৰীনটো অহাৰ পিছত আপোনালোকে কি কৰিব, প্ৰথমটো আছে আপোনাৰ ষ্টেটাছ এণ্ড এডমিট কাৰ্ড। আপোনালোকৰ যিখিনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছিলে, যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ID, সেইটো আপোনালোকে এইটোত বহাব লাগিব আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে ডাউনলোড কৰিব পাৰিব। যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন IDটো নাম্বাৰটো মনত নাই, তেতিয়াহ'লে আপোনালোকে আৰু এটা বেলেগ এটা পদ্ধতি, এই তলত দিয়া এই পদ্ধতিৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰিব। এই অপশ্যনটোত কিন্তু আপোনালোকে ৰোল নাম্বাৰটো মনত থাকিব লাগিব। ইয়াতে ৰোল নাম্বাৰটো দিব লাগিব, তাৰপিছত ডেট অফ বাৰ্থ। তাৰপিছতো যদি আপোনালোকৰ যিসকল কেণ্ডিডেটে তেওঁলোকৰ ৰোল নাম্বাৰো পাহৰিছে বা ৰেজিষ্ট্ৰেশ্যন IDও পাহৰিছে, তেতিয়াহ'লে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন IDটো জানিবলৈ কি কৰিব লাগিব, আপোনালোকৰ ইয়াত কেণ্ডিডেটৰ নামটো ইয়াতে লিখিব লাগিব আৰু ডেট অফ বাৰ্থটো দিব লাগিব। তেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেশ্যন IDটো, আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন ID আছিলে সেইটো জানিব পাৰিব আৰু আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইখিনিয়ে আছিল ভিডিঅ'টো। আপোনালোকে যিসকলে ডাউনলোড কৰিবলৈ বাকী আছে এতিয়ালৈকে এডমিট কাৰ্ডখিনি ডাউনলোড কৰি ল'ব। এইটোৱে আছিল আজিৰ আপডেট আৰু তেওঁলোকৰ ৱেবছাইটটো মই মোৰ ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। এইটোৱে হৈছে SSCৰ অফিচিয়েল ৱেবছাইট। আজিলৈ ইমানতে এটা সৰু আপডেট লৈ আহিছিলোঁ আপোনালোকৰ ওচৰলৈ। ভিডিঅ'টো চাই কেনে পেলাই আপোনালোকে জনাব কমেণ্ট বক্সত। আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ এই চেনেলটোত বিভিন্ন ধৰণৰ খবৰবিলাক দিয়া হয়, কেৰিয়াৰ সম্পৰ্কে, জব সম্পৰ্কে, চাকৰিৰ সম্পৰ্কে, আৰু কেতিয়াবা এক্সামবিলাকত কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ সেইবিলাকৰ ওপৰতো ছল্ভ কৰা হ'ব। আৰু কিছুমান বিভিন্ন ধৰণৰ ফৰ্মুলাবিলাক, আমি মেথছৰ ফৰ্মুলাই হওক, বিভিন্ন ধৰণৰ ইংলিছ ছাবজেক্টৰ ওপৰত, যেনেকুৱা ধৰণৰ ছাবজেক্টৰ ওপৰত, সৰু সৰু টপিকৰ ওপৰত আমি ভিডিঅ' বনাওঁ বা বনাই থাকিম। আপোনালোকে চাই থাকিব। ধন্যবাদ।